নমস্কাৰ বন্ধু বান্ধৱী, আজি তোমালোকলৈ লৈ আহিছোঁ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় আন্তঃৰাষ্ট্ৰীয় সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। এইটো লেচনৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকক জনাবলৈ যত্ন কৰিম। পাঠৰ প্ৰথমটো প্ৰশ্ন অতি চমু প্ৰশ্নৰ উত্তৰ, য'ত 1 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘ কিয় গঠন কৰা হৈছিল। এনচাৰটো আচলতে 1 নম্বৰেই হয়। এনচাৰটো চোৱা, ৰাষ্ট্ৰসংঘ কিয় গঠন কৰা হৈছিল। উত্তৰটো হৈছে মই কিতাপতে লিখি থৈছোঁ, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। মানে দ্বিতীয় প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখা। এইটো প্ৰশ্নৰ উত্তৰ আশা কৰোঁ সকলোৱে জানা, তথাপিও ৰাষ্ট্ৰসংঘৰ কিছুমান উদ্দেশ্য আছে। সেই উদ্দেশ্যখিনি আছে টোটেলি 4টা। এই 4টা ধৰি আমি মনত ৰাখিব লাগিব, কিয়নো ইয়াৰে পৰা অকোৱা পকোৱা কিছুমান প্ৰশ্ন আহিব পাৰে। গতিকে কিতাপত যদি দুটা উদ্দেশ্যৰ কথা কোৱা হৈছে, তোমালোকে দুটা মুখস্থ নকৰি মোৰ বোধেৰে 4টা ধৰিয়ে তোমালোকে মানে মনত ৰাখিবলৈ যত্ন কৰিবা, যাতে ইয়াৰ পৰা অকোৱা পকোৱা প্ৰশ্ন আহিলেও তোমালোকে এনচাৰটো পাৰি যোৱা। ইয়াৰ পিছৰ 3 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ অংগ কেইটাৰ নাম লিখা। গতিকে এইটো প্ৰশ্নৰ উত্তৰ হৈছে যে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হৈছে 6টা। সেইকেইটা হৈছে সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, 4 ন্যায়িক পৰিষদ, 5 আন্তৰ্জাতিক ন্যায়ালয় আৰু ট্ৰাষ্টি পৰিষদ, আৰু 6 নম্বৰত হৈছে সচিবালয়। 2 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেঞ্চিৰ নাম লিখা। গতিকে এইটো প্ৰশ্নৰ এনচাৰ আমি বহুতকেইটা উত্তৰ আছে। ইয়াৰ পৰা আমি ILO, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ যেনে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, UNDP, তাৰপিছত ইউনিচেফ, ইউনেস্কো, IMF, FAO এইবিলাকৰ নাম আমি লিখিব পাৰিম। গতিকে এইখিনি তোমালোকে জানিবলৈ যত্ন কৰিবা। ইয়াৰ পিছত আন এটা প্ৰশ্ন 5 নম্বৰ, নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা 2খন চুক্তিৰ নাম লিখা। মানে মোৰ আগৰ ভিডিঅ'ত এইটো প্ৰশ্নৰ উত্তৰ অলৰেডি দিছোঁৱে, তথাপিও তোমালোকক দেখাই আছোঁ। নিৰস্ত্ৰীকৰণ সম্পৰ্কত বহুতকেইটা চুক্তি সম্পন্ন হৈছে। তাৰে মাজৰ পৰা 1963 চনৰ আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি, আৰু এটা লিখিব পাৰিম, সেইটো হৈছে 1968 চনত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি, আৰু লিখিব পাৰিম 1967 চনত বহি মহাকাশ চুক্তি। তাৰপিছত আছে 1971 চনত সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি। এনেকুৱা আৰু বহুত আছে, SALT 1, SALT 2, START 1, START 2, ইয়াৰ মাজৰ পৰা যিকোনো দুটা লিখিলেই হ'ল। 6 নম্বৰ প্ৰশ্নটো হৈছে মানৱ অধিকাৰ মানে কি বুজা। ইয়াৰ উত্তৰটো হৈছে বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয়। সেই অধিকাৰসমূহকে মানৱ অধিকাৰ বুলি কোৱা হয়। এতিয়া দীঘল উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন হৈছে ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু নীতিকেইটা আলোচনা কৰা। তাৰে উত্তৰকেইটা হৈছে, মই ইতিমধ্যে তোমালোকক ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য 4টা আছে, গতিকে 4টা মুখস্থ কৰিবলৈ কৈছে অলৰেডি। গতিকে তথাপিও যিহেতু এইটো প্ৰশ্নৰ উত্তৰ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য, ইয়াৰ পৰা উদ্দেশ্যও লিখিব লাগিব, আৰু তাৰ ঠিক তলতে আছে ৰাষ্ট্ৰসংঘৰ কিছুমান নীতি। গতিকে এই নীতিবোৰো আমি মনত ৰাখিব লাগিব। নীতি আছে 5টা, গতিকে এই 5টা নীতিও আমি মনত ৰাখিব লাগিব। এইটো পেজ নম্বৰ 12 নম্বৰ পেজত আছে এনচাৰটো। ইয়াৰ পিছত আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা। গতিকে ইয়াৰে এনচাৰটো আছে, কিতাপতে আছে এনচাৰটো। ইয়াতে পেজ নম্বৰ 13ত আছে নিৰাপত্তা পৰিষদ। গতিকে এই নিৰাপত্তা পৰিষদ মোৰ বোধেৰে গোটেইখিনি মনত ৰাখিব লাগিব। নিৰাপত্তা পৰিষদৰ ওপৰত যেতিয়া আমি উত্তৰটো লিখিম, এইটো চাই ল'লে হ'ল, নিৰাপত্তা পৰিষদ। তাৰপিছত আছে বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা। গতিকে এইখিনি মই দেখাই দি আছোঁ। ইয়াৰ উত্তৰটো হৈছে পৃথিৱীত বিশ্ব শান্তিক স্থায়ী কৰাৰ উদ্দেশ্যেৰেই ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। এই বিশ্ব শান্তি প্ৰতিষ্ঠা কৰিবলৈ ৰাষ্ট্ৰসংঘই 2 ধৰণৰ উপায় হাতত লৈছে। প্ৰথমতে বিশ্বৰ ৰাষ্ট্ৰবোৰৰ মাজৰ পৰা সন্দেহ ভাৱ দূৰ কৰি সকলোৰে মাজত বন্ধুত্ব আৰু ভাতৃত্ব আৰু সুসম্পৰ্ক, পাৰস্পৰিক বুজাপৰাৰ বৃদ্ধিৰ যোগেদি ৰাষ্ট্ৰবোৰৰ মাজত চাপ কমাবলৈ চেষ্টা কৰা দেখা যায়। দ্বিতীয়তে কিছুমান আইন কানুন প্ৰৱৰ্তন কৰি বিশ্বৰ
পৰা যুদ্ধৰ বাতাবৰণ নাইকিয়া কৰি ৰাষ্ট্ৰবোৰক সংযত আচৰণ কৰিবলৈ বাধ্য কৰাইছে। বিশ্বত হ'ব পৰা আন এখন মহাযুদ্ধৰ বিভীষিকাৰ পৰা বিশ্বৰ মানৱ জাতিক ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ সঁচাকৈয়ে প্ৰশংসনীয়। বিশেষকৈ ৰাষ্ট্ৰৰ বিভিন্ন ঠাইত আৰু বিভিন্ন সময়ত কিছুমান ৰাষ্ট্ৰৰ মাজত সংঘটিত হ'ব খোজা যুদ্ধসদৃশ পৰিৱেশ আলাপ আলোচনা আৰু বুজাপৰাৰ মাজেদি শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰিবলৈ ৰাষ্ট্ৰসংঘই বলিষ্ঠ পদক্ষেপ লৈছে। তদুপৰি বিশ্বৰ পৰা যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰিবলৈ এটা নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰি তাৰ পৰা অস্ত্ৰ শস্ত্ৰৰ উৎপাদন আৰু ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা প্ৰৱৰ্তন কৰিছে। আনহাতে বৰ্তমান সময়ত হ'ব পৰা পাৰমাণৱিক যুদ্ধৰ ধ্বংসলীলালৈ লক্ষ্য কৰি ৰাষ্ট্ৰসংঘই পাৰমাণৱিক অস্ত্ৰৰ ওপৰত ভালেমান বাধা আৰোপ কৰিছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰবোৰৰ সৈতে সম্পাদন কৰা পাৰমাণৱিক চুক্তিবোৰৰ ভিতৰত আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি 1963, পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি 1968 আৰু পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি বিশেষভাৱে উল্লেখযোগ্য। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা। ইয়াৰে উত্তৰটো 16 নম্বৰ পেজত আছে। যিখিনি মই আণ্ডাৰলাইন কৰিছোঁ এইখিনি লিখিলেই মোটামুটি হৈ যাব। আনচাৰটো হৈছে 1966 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰি সদস্য ৰাষ্ট্ৰবিলাকত মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে ৰাষ্ট্ৰসমূহৰ পৰা পৰামৰ্শ বিচাৰিছিল। তাৰপিছত 1993 চনৰ জুন মাহত ভিয়েনাত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশনত ৰাষ্ট্ৰসংঘৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰত একোটা মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। পিছৰ দফা ভাৰতবৰ্ষত 1963 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু সেই মৰ্মে 1993 চনৰ 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। এই বছৰৰে 18 ডিচেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হয়। 1994 চনৰ জানুৱাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয়। এই আইনখনক মানৱ অধিকাৰ সুৰক্ষা আইন 1993 নামে জনা যায়। পিছৰ দফা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। সদস্যসকলৰ ভিতৰত 1 নম্বৰ এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ। 2 এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু 3 দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি হ'ব লাগিব। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব। সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে নিযুক্তি দিয়ে। এইখিনি লিখিলে মোটামুটিভাৱে হৈ যাব।